এক গুৰুত্বপূৰ্ণ খবৰ উদালগুৰিৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা চিতাতে নিহত এজন সংকটজনক অৱস্থাত আন এজন বাইক আৰক্ষী ৰৌতা থানাৰ অন্তৰ্গত সৰ্বেশেৰুৱাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তেজপুৰ অভিমুখী AS 12BC 5805 নম্বৰৰ তীব্ৰ বেগী ট্ৰেভেলাৰ আৰু গুৱাহাটী অভিমুখী AS 13S 0373 পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে থিতাতে নিহত হোৱা লোকজন ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱৰ বাসিন্দা আসম আলী বুলি জানিব পৰা গৈছে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় লালপুল আৰক্ষী চকীৰ প্ৰশাসন সংকটজনক অৱস্থাত বাইক আৰোহী দুজনক মংগলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যদিও চিকিৎসকে আসম আলীক মৃত বুলি ঘোষণা কৰিছে আনজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে এক গুৰুত্বপূৰ্ণ খবৰ উদালগুৰিৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা চিতাতে নিহত এজন সংকটজনক অৱস্থাত আন এজন বাইক আৰক্ষী ৰৌতা থানাৰ অন্তৰ্গত সৰ্বেশেৰুৱাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তেজপুৰ অভিমুখী AS 12BC 5805 নম্বৰৰ তীব্ৰ বেগী ট্ৰেভেলাৰ আৰু গুৱাহাটী অভিমুখী AS 13S 0373 পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে থিতাতে নিহত হোৱা লোকজন ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱৰ বাসিন্দা আসম আলী বুলি জানিব পৰা গৈছে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় লালপুল আৰক্ষী চকীৰ প্ৰশাসন সংকটজনক অৱস্থাত বাইক আৰোহী দুজনক মংগলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যদিও চিকিৎসকে আসম আলীক মৃত বুলি ঘোষণা কৰিছে আনজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ইয়াত এটা এক্সিডেণ্ট হৈছিল আপুনি কি দেখা পালে আমি দোকানত আছিলাম হয় দোকানে থাকাৰ অৱস্থাত কেবুলাৰ আৰু বাইক লাগালাগি হৈছে বাইকখন কোন ফালৰ পৰা আহি আছিল ৰতাৰ ফালৰ পৰা আহি আছিল আৰু ট্ৰেভেলাৰখন লালপুৰৰ পৰা আহি থাকোঁতে তাৰমানে বাইকখনৰ তাৰমানে বাওঁ ছাইডতে আছিল নহয় বাওঁ ছাইডতে আছিল কিন্তু অলপমান মাজে আছিল কেবুলাৰ লাগালাগি ট্ৰেভেলাৰ তাৰমানে দলগাঁও ফালৰ পৰা আহি আছিল আৰু বাইকখন তাৰমানে হেৰি তেজপুৰৰ পৰা ৰতাৰ ফালৰ পৰা দলগাঁও ফালে গৈ আছিল আপুনি এইখিনি দেখা পালে তাৰপিছত কি হ'ল তারপরে বাইকটা গড্ডে আইলো আওয়ার পরে গাছে লাগলো গাছে লাগার পরে যখন দুটো আমরা হেরা একটা পানি পেলাম একটা টানা পাইলাম তাতে কি কিবা মৰি যোৱাৰ কিবা হেৰি পাইছে নেকি না উপজীবিত আছিল একটা আৰু এটা আর গতাই আছে নরাচরা এতিয়ালৈকে এটা মৰা নাই একটা মরা বলে দেখা গেল আমার কাছে নরাচরা নাই নরাচরা করে না মরা বলে আমরা জানি উদালগুৰিৰ পৰা সমৰালী ৰিপৰ্ট দৈনিক খবৰ